কবিতাৰ শিৰোনাম বিষ্ণু ককাই তুমি আকৌ আহা। কবি প্ৰেম বৈষ্ণৱ, আবৃত্তিকাৰ অময় ৰংৰাজ। বিষ্ণু ককাই তুমি আকৌ আহা। বিপ্লৱী কলাগুৰু তুমি ক'ত আছা? বাৰুকৈয়ে আজি মনত পৰিছে তোমাৰ আপোচবিহীন বিপ্লৱী হত্যাৰ। শ্ৰমিক আৰু দৰিদ্ৰ কৃষকে বাৰুকৈয়ে প্ৰয়োজন বোধ কৰিছে তোমাৰ। দেশ স্বাধীন হ'ল সঁচা, দেশ স্বাধীন হ'ল সঁচা, কিন্তু আজিও সমাজৰ পৰা দাসত্ব অৱসান নহ'ল। ভোগবাদৰ ৰাজত্ব পুঁজিপতি দৌৰাত্মই গ্ৰাস কৰিব ধৰিছে দেশখনৰ। পেটৰ ভোকৰ যন্ত্ৰণাত নিতৌ কত যে মানুহ মৰিছে। আজিও বহুতো সৰ্বহাৰাই পদপথত আহাৰ বিশ্ৰাম কৰিছে। তুমি আকৌ উভতি আহা। শ্ৰমিকৰ তেজ শুহি খোৱা কিতবৰ শিকনি দিবলৈ তুমি নৱৰূপৰে আকৌ আহা। সমাজৰ কুপ্ৰথা, কুসংস্কাৰ, বৰ্ণ বৈষম্য, অন্ধবিশ্বাস দূৰ কৰিব, জাতি মাতি ভেটি ৰক্ষা কৰি জনতাৰ মাজত সমতা স্থাপন কৰিবলৈ তুমি নৱৰূপৰে বিপ্লৱী বিষ্ণু ককাই আকৌ উভতি আহা। তুমি আপোচবিহীন সংগ্ৰামী সত্তা, অসমীয়া কলা সংস্কৃতিৰ ধ্বজাবাহক। তুমি অসমীয়াৰ সুসন্তান। তুমিয়েই আমাৰ চিৰনমস্য হিয়াৰামঠু বিষ্ণু ককাই। কাকুতি কৰিছো, মিনতি কৰিছো, নৱৰূপেৰে তুমি আকৌ আহা। পাহৰণিৰ গৰ্ভত বিলীন হ'ব ধৰা অসমীয়া কলা সংস্কৃতি, জাতীয়তাবাদৰ গৰাখহনীয়তা ৰুধিবলৈ তুমি আকৌ আহা বিষ্ণু ককাই। তুমি আকৌ আহা বিষ্ণু ককাই। তুমি আকৌ আহা।